আগত বংশীকেইটা ৰাজবংশীকেইটা কি কৈছিল জানা যদি ঘৰে ঘৰে বুঢ়ীকেইটা কি কৈছিল মুড়ি লাৰু বিক্ৰী কৰিব আহে মুড়ি লাৰু বিক্ৰী কৰিব আহে কোন হয় আমি বংশী আমি নাৰু বানা বংশী আৰু এতিয়া কি হৈ গ'ল ৰাজবংশী হোৱাৰ পিছত কি হৈ গ'ল কোচ ৰাজবংশী নহয় হেন্তে ৰাজবংশী আৰু আমি কোচ আমি খালি কোচ তেওঁলোকৰ লগত আমাৰ কোনো মিল নাই হেন্তৰ লগত ৰাজবংশীৰ লগত আমাৰ কোনো মিল নাই আমাৰ পিন্ধা খোৱা সব কিছু আমাৰ কালচাৰ ড্ৰেছ আছে সব আছে আমাৰ কি নাই প্ৰমাণ পত্ৰ সব দিব নিজস্ব ভাষা নিজস্ব সাজপাৰ নন্দিনী বিদে তুমৰে ৰাজবংশী বিদে তুম নন্দিনী নিদে সব কিছু তুমু সব কিছু নন্দিনী বিদে তুমু তুমরে না তো বিকাল থেকে চোরনালতে না সকা জরং কোসরে মধ্যে নিছে গামছা জরং যাই জরং সব নানে চোরনাল নিছে মদা পর্দার মধ্যে বাংলি করে লেখাই বড় আদে কসমর আগত বংশীকেইটা ৰাজবংশীকেইটা কি কৈছিল জানা যদি ঘৰে ঘৰে বুঢ়ীকেইটা কি কৈছিল মুড়ি লাৰু বিক্ৰী কৰিব আহে মুড়ি লাৰু বিক্ৰী কৰিব আহে কোন হয় আমি বংশী আমি নাৰু বানা বংশী আৰু এতিয়া কি হৈ গ'ল ৰাজবংশী হোৱাৰ পিছত কি হৈ গ'ল কোচ ৰাজবংশী নহয় হেন্তে ৰাজবংশী আৰু আমি কোচ আমি খালি কোচ তেওঁলোকৰ লগত আমাৰ কোনো মিল নাই হেন্তৰ লগত ৰাজবংশীৰ লগত আমাৰ কোনো মিল নাই আমাৰ পিন্ধা খোৱা সব কিছু আমাৰ কালচাৰ ড্ৰেছ আছে সব আছে আমাৰ কি নাই প্ৰমাণ পত্ৰ সব দিব নিজস্ব ভাষা নিজস্ব সাজপাৰ নন্দিনী বিদে তুমৰে ৰাজবংশী বিদে তুম নন্দিনী নিদে সব কিছু তুমু সব কিছু নন্দিনী বিদে তুমু তুমরে না তো বিকাল থেকে চোরনালতে না সকা জরং কোসরে মধ্যে নিছে গামছা জরং যাই জরং সব নানে চোরনাল নিছে মদা পর্দার মধ্যে বাংলি করে লেখাই বড় আদে কসমর